হাতৰ মুঠিত সময়বোৰ বান্ধি ৰাখিব পৰা হ'লে ভাল আছিল। মোৰ পৰা তোমাক আঁতৰাই নাৰাখিলে ভাল আছিল। হেঙুলি আকাশত এন্ধাৰবোৰ ভৰি নপৰিলে ভাল আছিল। ভাল আছিল আপোনজনৰ কাষতে থাকি হাঁহিৰ বৰষুণত তিতি থাকিব পৰা হ'ল। এদিন সুখৰ সৈতে মুখামুখি হ'ম। সুখক সুধিবলৈ এখন প্ৰশ্ন কাকত হৃদয়ৰ গভীৰতাত সযতনে ৰাখিছে। টাইম ইজ দ্য বেষ্ট মেডিচিন বুলি কোৱা হয়। অথচ মেডিচিন নাখালে অসুখ আৰোগ্য নহয়। বুজি নোপোৱা হৈ থাকিলে সুখত থাকিব পাৰি। সেউজীয়াৰ সৈতে কথা পাতিব পাৰি। মন খুলি গুণগুণাব পাৰি। আকাশত থুপ খোৱা এন্ধাৰবোৰৰো চাগে দুখ আছে। সেইকাৰণে হয়তো কাষবোৰ কলা। কলা মানে যে দুখ সেয়া নহয়। কাৰণ সুখত থাকিলেও বহুতে কলা ৰঙৰ পোচাক পিন্ধে। এতিয়া বৰষুণ পৰিব মোৰ চহৰত। খিৰিকীৰ ফাকেৰে এন্ধাৰ নামি আহিব লাহে লাহে।